বন্ধুসকল আপোনালোকে জানেনে ককৰোচ মানে পইতা চৰাই লেণ্ডৰ এটা ফাষ্টেষ্ট ইনচেক্ট হয় আৰু আপোনালোকে জানেনে এটা DSLR সমান কোনে টুকুৰাক আমি এটা টেনিছ কোৰ্টৰ সমান বহলাব পাৰোঁ এনেকুৱা ভাল লগা ফেক্ট আজি আপোনালোকে এই ভিডিঅ'টোত চাবলৈ পাব সেইকাৰণে বন্ধুসকল মোৰ এই ভিডিঅ'টো ফুল স্ক্ৰীন নকৰাকৈ সকলোৱে নিশ্চয় চাব বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট নম্বৰ 12 এই তৰাটো চাওক এই তৰাটোৰ নাম হ'ল ৰেড জায়াণ্ট ষ্টাৰ বেটেল গুইজ। এবাৰ ফেক্টটো শুনক ভালদৰে শুনিব। আৰ্থৰ যোনটো অৰ্বিট আছে সূৰ্যৰ চাৰিওফালে ঘূৰা সেই অৰ্বিটটোৱে এটা চাৰ্কলৰ নিচিনা হয় আৰু সেই চাৰ্কলটোৰ যিমান ডায়ামিটাৰ সিমান ডায়ামিটাৰ এই ৰেড জায়াণ্ট ষ্টাৰ বেটেল গুইজ তৰাটোৰ। যদি আপুনি এই ফেক্টটো বুজি পাইছে তেতিয়াহ'লে আপোনাৰ মুখেৰে এটাই শব্দ ওলাইছে চাগে, বাপৰে। ফেক্ট নম্বৰ 11 পৃথিৱীত এদিনত প্ৰায় ৪৫,০০০টা ঢেৰেকনি পৰে। সেনেকৈ যদি আমি হিচাপ কৰোঁ প্ৰতি ২ ছেকেণ্ডত প্ৰায় এটাকৈ ঢেৰেকনি পৰে পৃথিৱীত। ফেক্ট নম্বৰ 10 ককৰোচ মানে পইতা চৰাই লেণ্ডৰ এটা ফাষ্টেষ্ট ইনচেক্ট হয় কাৰণ ই 4 মাইলছ পাৰ আৱাৰৰ স্পীডেৰে গতি কৰিব পাৰে। ফেক্ট নম্বৰ 9 পৃথিৱীত টোটেল কফি প্ৰডাকশ্যন যিমান হয় তাৰে 3/1 ব্ৰাজিলতে প্ৰডাকশ্যন হয়। এইকাৰণে ব্ৰাজিল কফিৰ কাৰণে বিখ্যাত। ফেক্ট নম্বৰ 8 চি লায়ন নামৰ এই প্ৰাণীটোৱে ক'তো নৰখাকৈ ৬,০০০ মাইলছ সাঁতুৰিব পাৰে। ই কেৱল শুবলৈহে ৰখে, বাকী কাৰণত ই নৰখে, ৬,০০০ মাইলছ এনে সাঁতুৰি যাব। ফেক্ট নম্বৰ 7 এটা DSLR সমান কোনে টুকুৰাক এখন টেনিছ কোৰ্টৰ সমান বহলাব পাৰে। ইমান সৰু সোণৰ এটুকুৰাক ইমান বহল, বাপৰে। ফেক্ট নম্বৰ 6 এটা ফুটবলত বাৰু কেইটা পেনেলছ থাকে, মানে ফুটবলত যে ভাগ ভাগকৈ চিলোৱা থাকে সেই ভাগৰ কথা মই কৈছোঁ। এটা ফুটবলত তেনেকুৱা ৩২টা পেনেলছ থাকে। ফেক্ট নম্বৰ 5 এই গুফাটোলৈ মন কৰক। এই গুফাটোৱে হ'ল পৃথিৱীৰ ভিতৰত সকলোতকৈ লংগেষ্ট গুফা। এই গুফাটোৰ নাম হ'ল মামথ কেভ ছিষ্টেম। এই গুফাটো ৫,৬০,০০০ মিটাৰছলৈকে সোমাই যোৱা, মানে ৫৬০ কিলোমিটাৰলৈকে। এইটো ইউনাইটেড ষ্টেট অফ আমেৰিকাত অৱস্থিত। ফেক্ট নম্বৰ 5 ৫জন মানুহৰ এজন মানুহে আঁঠু মাটিত থৈ প্ৰপ'জ কৰে, মানে এনেকৈ প্ৰপ'জ কৰে ছোৱালীক ৫জনৰ এজনে। ফেক্ট নম্বৰ 3 এখন গাড়ী যদি আমি একদম ছেম স্পীডত মানে 60 মাইলছ পাৰ আৱাৰ স্পীডত সূৰ্যক এৰি পৃথিৱীৰ সকলোতকৈ ওচৰত থকা তৰাটোলৈ যায়, মানে প্ৰক্সিমা চেঞ্চুৰীলৈ যায়, তেতিয়াহ'লে 48 মিলিয়ন ইয়াৰ্ছ লাগিব সেই ঠাই পাবলৈ, মানে 6,85,০০০ জন মানুহৰ এভাৰেজ লাইফ টাইমছ। অ' মাই গড। ফেক্ট নম্বৰ 2 আগৰ দিনৰ চাইনিজ আৰ্টিষ্টবিলাকে ছোৱালীৰ ছবি আঁকিলে ছোৱালীৰ ভৰিৰ ছবি অঁকা নাছিল, কিয় বা? ফেক্ট নম্বৰ 1ৰ আগতে মই আপোনালোকক এইটোৱে ৰিকুৱেষ্ট কৰিম যে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে বেল আইকন বাটনটো অন কৰি দিয়ক। ফেক্ট নম্বৰ 1 12টা পিনাট বাটাৰৰ জাৰ বনোৱাতে 500টা পিনাটৰো বেছি পিনাট লাগে।